নমস্কাৰ বন্ধুসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি এটি নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছো হেয়া হৈছে চিকেন চাওমিন আৰু ইয়াক কেনেদৰে ৰেষ্টুৰেন্ট ষ্টাইলত ঘৰতে অতি সহজে তৈয়াৰ কৰিব পাৰি মই সকলোখিনি দেখুৱাম সো ভিডিওটো শেষলৈকে চাই থাকক আৰু ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো এই ৰেচিপিটো বনাবলৈ আমাক লাগিব চিকেন মই ইয়াত 200 গ্ৰাম লৈছো আৰু এনেদৰে সৰু সৰু টুকুৰা কৰি লৈছো এতিয়া মই ইয়াত দিছো নিমখ মই সোৱাদ অনুযায়ী দিছো এতিয়া মই ইয়াত দিছো জালুক মই ইয়াত আধা চামুচ দিছো এতিয়া মই ইয়াত আধা চামুচ ৰেড চিলি পাউডাৰ দিছো এতিয়া মই ইয়াত 2 চামুচ কৰ্নফ্লোৰ দিছো কৰ্নফ্লোৰটো অপচনেল হয় আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে বা নিদিলেও হৈ যাব এতিয়া মই ইয়াত 1 চামুচ আদা নহৰু পেষ্ট দি দিছো ইয়াৰ পিছতে ইয়াত মই 2 চামুচ সয়া সস দি দিছো আৰু এয়া মই 1 চামুচ ভিনেগাৰ দিছো এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি লম আৰু মিক্স কৰি 30 মিনিটৰ কাৰণে ইয়াক মেৰিনেট হ'বলৈ ৰাখি থম এয়া মই ইয়াত দুটা এগ লৈছো ইয়াত মই অলপমান নিমখ দিছো আৰু আধা চামুচতকৈ অলপমান কম জালুক দিছো এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি লওঁ এতিয়া মই চাওমিন বনাবলৈ এটা মছলা তৈয়াৰ কৰি লৈছো আৰু এই মছলাটোত কি দিছো আৰু কিমান পৰিমাণে দিছো এয়া মই ইয়াত ভালকৈ লিখি দিছো আপোনালোকে ভালদৰে চাই ল'ব এয়া হৈছে গাজৰ মই এনেদৰে কাটি লৈছো এয়া কেঁচা জলকীয়া মই এনেদৰে কাটি লৈছো এয়া হৈছে বন্ধাকবি এয়া হৈছে আদা নহৰু পেষ্ট আৰু এয়া হৈছে পিয়াজ সো এইখিনি ইনগ্ৰেডিয়েন্টস লৈ আমি এতিয়া চাওমিন বনাম প্ৰথমতে মই চাওখিনি বইল কৰি লম তাৰ কাৰণে মই এটা কেৰাহী গেছত পাতি দিছো আৰু চাও মই দুটা সৰু পেকেট ব্যৱহাৰ কৰিছো পানীখিনি অলপমান গৰম হোৱাৰ পিছতে মই ইয়াত 2 চামুচ নিমখ দি দিছো এতিয়া মই ইয়াত 1 চামুচ ৰিফাইন অইল দি দিছো এনে কৰিলে নুডলছ বিলাক লাগি নধৰিব আৰু ই এডাল হৈ থাকিব পানীখিনি উতলাৰ পিছত মই ইয়াত চাওখিনি দি দিছো আৰু ইয়াক মই 5 মিনিটৰ কাৰণে বইল কৰিম 5 মিনিটৰ পিছত এয়া আমাৰ চাওখিনি বইল হৈ গ'ল এতিয়া মই এইখিনি ভালদৰে টুকি অলপ সময় ঠাণ্ডা হ'বলৈ দিম এয়া দেখিছেনে আমাৰ চাওখিনি কিমান ধুনীয়া হৈছে আৰু গুটেখিনি এডাল হৈ আছে এতিয়া মই কেৰাহীখন গৰম হোৱাৰ পিছত ইয়াত অলপমান ৰিফাইন তেল দি ৰেডি কৰি থোৱা এগ দুটা ভাজি লম এইখিনি আপোনালোকে নৰমালি যিদৰে অমলেট বনাই ঠিক তেনেদৰে বনালেই হ'ব জাস্ট এইখিনি অলপমান হেতাৰে লৰাই ভাঙি দিব এইখিনি অলপমান ভাজি লোৱাৰ পিছত এখন প্লেটত এনেদৰে কাঢ়ি ল'ব এতিয়া আমি কেৰাহীখনত আৰু অলপ ৰিফাইন তেল দি লৈছো তেলখিনি গৰম হোৱাৰ পিছত এতিয়া আমি মেৰিনেট কৰি থোৱা চিকেনখিনি ফ্ৰাই কৰিম গেছটো হাই ফ্লেমত দি মাংসখিনি ৰঙচুৱা নোহোৱালৈকে আপোনালোকে ভাজি থাকিব এয়া দেখিছেনে মাংসখিনি অলমোষ্ট ৰঙচুৱা হৈ গৈছে এতিয়া আমি ইয়াত 1.5 চামুচ আদা নহৰু পেষ্ট এড কৰিছো এয়া মই কাটি থোৱা পিয়াজখিনি ইয়াত দি দিছো আৰু এয়া দিছো গাজৰ এতিয়া এইখিনি মই হেতাৰে অলপমান লৰাই দিছো আৰু এয়া মই আধা চামুচ নিমখ এড কৰিছো লগতে এয়া মই ইয়াত কাটি থোৱা বন্ধাকবিখিনি দি দিছো এয়া দিছো কেঁচা জলকীয়া আৰু এয়া তৈয়াৰ কৰি থোৱা মছলাখিনি মই ইয়াত দি দিছো এতিয়া মই গুটেইখিনি হেতাৰে লৰাই ভালদৰে মিক্স কৰি অলপমান ভাজি লম আপোনালোকেও বহুত বেছি সময় নাভাজিব চাওমিনত ভেজিটেবলছৰ অলপ কেঁচা গুণটো থাকিলেহে বেছি টেষ্ট হয় এতিয়া মই ইয়াত বইল চাওখিনি দি দিছো এতিয়া মই ইয়াত 2 চামুচ সয়া সস দিছো এয়া মই 2 চামুচ ভিনেগাৰ দিছো এয়া দিছো 2 চামুচ ৰেড চিলি সস আৰু এয়া দিছো টমেটো সস এতিয়া মই গুটেখিনি হেতাৰে লৰাই ভালদৰে মিক্স কৰি দিম
এয়া চাওক চাওমিনখিনিৰ কিমান ধুনীয়া কালাৰ আহিছে একেবাৰে ৰেষ্টুৰেণ্টৰ দৰেই নহয়নে আপোনালোকেও ঘৰত ট্ৰাই কৰি চাবচোন আৰু কেনেকুৱা হয় মোক কমেণ্ট কৰি জনাব এতিয়া মই ইয়াত ভাজি থোৱা এগখিনি দি দিছোঁ আৰু এগখিনি দি মই হেতাৰে ভালদৰে লৰাই গোটেইখিনি মিক্স কৰি দিছোঁ এতিয়া মই 2 মিনিটমান এনেদৰে এইখিনি লৰাই থাকিম এয়া চাওক 2 মিনিটমানৰ পাছত আমাৰ চাওমিনখিনি একেবাৰে খাবৰ কাৰণে ৰেডি হৈ গৈছে আৰু এইখিনি মই এতিয়া এখন প্লেটত আপোনালোকক কাঢ়ি দেখুৱাইছোঁ এয়া দেখিছেনে চাওমিনখিনি কিমান ধুনীয়া হৈছে আৰু ইয়াৰ গোন্ধটোও খুব ভাল হৈছে সো বন্ধুসকল এয়াই আছিল আজিৰ ৰেচিপি চিকেন চাওমিন যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানটা সামৰিছোঁ ধন্যবাদ